ভোট জলকীয়া আৰু কণ জলকীয়াৰ সংমিশ্ৰণেৰে আজি মই বনালোঁ খৰিচাৰ আচাৰ। খৰিচাৰ আচাৰ প্ৰায় সকলোৱে বনাবলৈ জানেই, মই মাত্ৰ নশিকাৰুসকলৰ সুবিধাৰ্থে ৰেচিপিটো আগবঢ়াইছোঁ। খৰিচাখিনি কৰাৰ পৰা আচাৰ কৰালৈকে মই সকলোখিনি দেখুৱাব খুজিছোঁ। প্ৰথমতেই গাজকেইটাৰ বাকলিখিনি গুচাই ল'লোঁ আৰু আগটো মই এডোখৰ কাটি পেলাই দিছোঁ। লগতে গুৰি অংশটো মই অলপমান ডাঠকৈ কাটি পেলাই দিছোঁ। এই গুৰি অংশটো খৰিচা ৰাখিলে খাবলৈ বৰ ভাল নালাগে খৰিচাখিনি। আৰু এই গাজটো কাটোতে ইয়াত লাগি থকা এডাল হোমো যদি খৰিচাখিনিত যায় তেন্তে খৰিচাখিনি ক'লা পৰি যায়। সেয়েহে ভালদৰে ধুই ল'ব কটাৰ পাছত। আৰু আপোনালোকৰ যদি গুৰি অংশটো বেছিকৈ পেলনি যোৱা যেন লাগে তেন্তে এইখিনি অংশ আপোনালোকে বেলেগকৈ এখন ভাজি বনাই খাব পাৰে। এয়া মই অলপমান বেছিকৈ পেলাই দিছোঁ। মই অকল কোমলীয়া অংশখিনিহে ব্যৱহাৰ কৰিব খুজিছোঁ। গাজ দুটা ভালদৰে ধুই লৈ এতিয়া মই কটাৰীৰে অলপমান টুকুৰকৈ কাটিছোঁ, মানে টুকুৰাটো মই অলপমান ডাঙৰ কৰিছোঁ, তেতিয়া আচাৰ কৰিবলৈ ভাল। বহুতে পিহনাত পিহিও ৰাখে নাইবা খুন্দিও ৰাখে। পিহনাত পিহি ৰাখিলে কিন্তু আচাৰ কৰিলে আচাৰখিনি পাছত পানী হৈ যায়। মই সেয়েহে এনেদৰে অলপমান সৰু টুকুৰা কৰিছোঁ। আৰু এই গুৰি অংশটো অলপমান যিহেতু টান থাকে সেয়েহে মই পিহনাতে এনেদৰে পিহি লৈছোঁ। এতিয়া কিন্তু খৰিচাখিনি মই চিধাই বটলত ভৰাই দিয়া নাই, হাতেৰে মোহাৰি অলপমান ইয়াৰ পানীখিনি উলিয়াই দিছোঁ। তেতিয়া খৰিচাখিনি খুব সোনকালে টেঙা হয় আৰু আচাৰটো খাবলৈও ভাল লাগে। গাজখিনিত অলপমান হালধিও সানি ৰাখিব পাৰে, তেতিয়াও ক'লা নপৰে। মই কিন্তু এনেদৰে ৰাখিছোঁ। এতিয়া খৰিচাখিনি মই এটা প্লাষ্টিকৰ বৈয়ামতে ভৰাইছোঁ। ইচ্ছা কৰিলে চিচাৰৰ বৈয়ামতো ৰাখিব পাৰে। পিছে মোৰ ওচৰত যিটো চিচাৰৰ বৈয়াম আছে তাৰ ঢাকোনখন টিনৰ। খৰিচাখিনিত যিহেতু পানী দি ৰাখিব লাগিব, টিনৰ ঢাকোন হ'লে মামৰ ধৰে, সেয়েহে মই এনেদৰে প্লাষ্টিকৰ বৈয়ামতে ৰাখিলোঁ। আৰু খৰিচাখিনি মই পানীত সম্পূৰ্ণ ডুব যোৱাকৈ ৰাখিছোঁ। এয়া 3 দিন ৰখাৰ পাছত আপোনালোকক দেখুৱাইছোঁ। দেখিছে অলপো ক'লা পৰা নাই। এতিয়া ধুনীয়াকৈ আচাৰ কৰিব পৰা হৈয়ে গৈছে। বটলটো খোলাৰ লগে লগে বৰ ধুনীয়া এটা গোন্ধ ওলাইছে আৰু লগতে খুব ধুনীয়া টেঙা হৈছে। এতিয়া মই অলপমান খৰিচা কৰিবলৈ উলিয়াই লৈছোঁ আৰু ইয়াৰে মই পানীখিনি অলপমান চেপি পেলাই দিছোঁ। বহুত বেছিও চেপি পানীখিনি উলিয়াই পেলাব নালাগে, অলপমান জেকা ভাৱটো থাকিব লাগে, তেতিয়াহে আচাৰখিনি খাবলৈ ভাল হয়। আৰু বাকী যিখিনি পানী মই চেপি উলিয়াই পেলাইছিলোঁ সেই পানীখিনি মই পুনৰ ভৰাই ৰাখিছোঁ। এতিয়া ইয়াতে মই অলপমান হালধি আৰু জোখমতে নিমখ দি ভালদৰে মিলাই লৈছোঁ। হালধি নিদিয়াকৈ ৰাখিব পাৰি, হালধি দিলে কিন্তু আচাৰখিনি দেখিবলৈ ধুনীয়া লাগে। এতিয়া খৰিচাখিনি এনেদৰে আচাৰ কৰিব পাৰি ৰ'দত নুশুকুৱাকৈ। যদি ডাৱৰীয়া বতৰ হয় আপোনালোকে এনেদৰে ৰাখিব। আজি যিহেতু টান ৰ'দ দিছে সেয়েহে মই আধা ঘণ্টামানৰ বাবে ৰ'দত অলপমান শুকুৱাই ল'ম। এইফালে মই জলকীয়াখিনিও ভালদৰে ধুই লৈ উলিয়াই লৈছোঁ। মই অলপমান ভোট জলকীয়া আৰু লগতে কণ জলকীয়া লৈছোঁ। এই আচাৰখিনিত কণ জলকীয়া আৰু ভোট জলকীয়া ব্যৱহাৰ কৰিলেহে খাবলৈ ভাল লাগে। ইয়াত মাইক্ৰ জলকীয়া ব্যৱহাৰ কৰিলে ভাল নালাগে। আৰু জলকীয়াৰ একেবাৰে ঠাৰিৰ ওচৰৰ অংশটোলৈকে মই কটা নাই। এই অংশটোৱে আচাৰখিনি খুব সোনকালে বেয়া কৰে, সোনকালে পচি যায়। সেয়েহে এইখিনি অংশ আপোনালোকে কেতিয়াও আচাৰত ব্যৱহাৰ নকৰিব। আৰু জলকীয়াৰ টুকুৰাটো মই অলপমান ডাঙৰ কৰিছোঁ, পাছত যিহেতু গলি যায় সেয়েহে টুকুৰাটো অলপমান ডাঙৰকৈ দিছোঁ। খৰিচাখিনিৰ লগতে মই জলকীয়াখিনিও অলপমান শুকুৱাই ল'ম। যিহেতু জলকীয়াখিনিও মই ধুই লৈছোঁ সেয়েহে ইয়াত অলপমান পানী আছে। পানীখিনি শুকাবলৈকে মই খৰিচাখিনিৰ সৈতে এইখিনিও আধা ঘণ্টামান ৰ'দত দি লৈছোঁ। আৰু জলকীয়াখিনিত আপোনালোকে অলপমান নিমখ সানিও ৰ'দত দিব পাৰে। মই এনেদৰে দিছোঁ, মাত্ৰ আধা ঘণ্টামানেই মই ৰ'দত দিছোঁ। এতিয়া মই খৰিচাখিনিৰ জোখাৰে এয়া মিঠাতেল গৰম কৰি লৈছোঁ। তেলখিনি কিন্তু মই গৰমে ব্যৱহাৰ নকৰোঁ। গৰম কৰি লোৱাৰ পাছত সম্পূৰ্ণ ঠাণ্ডা কৰি লৈহে ব্যৱহাৰ কৰিম। কেঁচা মিঠাতেল দিও এই আচাৰখিনি ৰাখিব পাৰি, কিন্তু কেঁচা মিঠাতেল ব্যৱহাৰ কৰিলে 2-3 দিনমান ৰ'দত দিয়াৰ পাছতহে আচাৰখিনি খাব পৰা হয়। আৰু যদি তেলখিনি গৰম কৰি লৈ আচাৰখিনি কৰা হয় তেতিয়া বনায়ে পাছদিনাখনৰ পৰাই খাব পাৰি। এই আচাৰটোত অলপমান মছলাও ব্যৱহাৰ কৰিব পাৰি। মছলা ব্যৱহাৰ কৰিলে কিন্তু খৰিচাৰ আচাৰৰ যিটো আচল সোৱাদ সেইটো নাইকিয়া হৈ যোৱা যেন লাগে, সেয়েহে মই ব্যৱহাৰ কৰা নাই। আৰু মোৰ ইয়াতে অলপমান জলকীয়া কম হোৱা যেন লগাৰ বাবে মই পুনৰ অলপমান ভোট জলকীয়া মিঠাতেলত ৰখা তাৰে দি লৈছোঁ। জলকীয়াৰ পৰিমাণটো নিজৰ সোৱাদ অনুসৰি আপোনালোকে কম বেছি কৰিব পাৰে। মই কিন্তু এই আচাৰটোত জলকীয়াৰ পৰিমাণটো অলপমান বেছি হ'লে ভাল পাওঁ। আৰু ইয়াত মই পুনৰ নিমখ যোগ কৰা নাই, যিহেতু খৰিচাখিনি শুকুৱাওঁতে নিমখ দিয়াই আছিলে। একেবাৰে জোখত নিমখ হৈছে। আৰু ইয়াত কোনো ধৰণৰ ভিনেগাৰ ব্যৱহাৰ কৰিবলৈ প্ৰয়োজন নাই। এনেদৰে আচাৰখিনি বছৰলৈ ভাল হৈ থাকিব। আৰু এয়া খৰিচাৰ আচাৰ ৰেডি হৈয়ে গৈছে। এতিয়া বটলত ভৰাই ৰাখিলে হৈ গ'ল। ভাল চাফা চিচাৰৰ বটল ল'ব আৰু তাতে ভৰাই ৰাখিব। এয়া মই এনেদৰে সৰু কেইবাটাও বটলত ভৰাই ৰাখিলোঁ। আৰু ৰেচিপিটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, লগতে শ্বেয়াৰ কৰি দিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই উৎসাহিত কৰাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।